বন্ধুসকল যদি আপোনাৰ সোশ্যাল মিডিয়াত একাউণ্ট আছে তেতিয়াহ'লে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনৰ কথাটো জনা নিশ্চয় প্ৰয়োজনীয়। বন্ধুসকল আপোনালোকে জানে যে ইণ্টাৰনেট জগতত বিভিন্ন ধৰণৰ হেকাৰ আছে। কোন সময়ত কেতিয়া আপোনাৰ চেনেল বা আপোনাৰ জিমেইল একাউণ্ট বা আপোনাৰ যিকোনো একাউণ্ট আপুনি গম নোপোৱাকৈ যিকোনো সময়তে আপোনাৰ একাউণ্টবোৰ হেক হৈ যাব পাৰে। নতুন যিসকল ইউটিউবাৰ আছে বা যিসকলে নতুনকৈ জিমেইল ID ক্ৰিয়েট কৰিছে, বিশেষকৈ এই ভিডিঅ'টো সেইসকলৰ কাৰণে। বন্ধুসকল যিসকল নতুনকৈ ইউটিউব চেনেল অপেন কৰিছে আৰু যিসকলে নতুনকৈ জিমেইল ID ক্ৰিয়েট কৰিছে সেইসকলৰ কাৰণে টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো নিশ্চয় প্ৰয়োজনীয়। টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো যেতিয়া আপুনি অন কৰি থয় তেতিয়াহ'লে হেকাৰে আপোনাৰ একাউণ্টটো অতি সহজে হেকিং কৰিব নোৱাৰে। বন্ধুসকল আপোনালোকে জানেনে টু ষ্টেপ ভেৰিফিকেশ্যন কি হয় আৰু ইয়াক আপোনাৰ একাউণ্টত কিদৰে আপুনি অন কৰিব পাৰিব আৰু টু ষ্টেপ ভেৰিফিকেশ্যনৰ সহায়ত আপুনি আপোনাৰ একাউণ্টবোৰ এজন হেকাৰৰ পৰা আপুনি কেনেকৈ বচাই ৰাখিব পাৰিব। বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই আপোনালোকক টু ষ্টেপ ভেৰিফিকেশ্যনৰ বিষয়ে সম্পূৰ্ণ ইনফৰ্মেশ্যন দিম। তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মই বিজয় হেমব্ৰম টেকন'লজি আছামিজ জ্ঞান চেনেলত আপোনাক আদৰণি জনাইছোঁ। বন্ধুসকল সবতকৈ প্ৰথমতে আমি জানিম যে টু ষ্টেপ ভেৰিফিকেশ্যন কি হয়। বন্ধুসকল টু ষ্টেপ ভেৰিফিকেশ্যন এটা সিকিউৰিটি লেয়াৰ হয় যাৰ সহায়ত আপুনি আপোনাৰ একাউণ্ট সিকিউৰ কৰি ৰাখিব পাৰিব। আজিকালি সকলোতে টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো ব্যৱহাৰ কৰা হৈছে, যেনে অনলাইন ট্ৰানজেকশ্যন, হোৱাটছআপ একাউণ্ট, জিমেইল একাউণ্ট, ইউটিউব একাউণ্ট সকলোতে টু ষ্টেপ ভেৰিফিকেশ্যনৰ যি অপশ্যন সেই অপশ্যনটো ব্যৱহাৰ কৰা দেখা পোৱা গৈছে। যদি কোনোবা হেকাৰে আপোনাৰ একাউণ্ট হেক কৰি নিজৰ ছিষ্টেমত যদি এক্সেছ কৰিব বিচাৰে তেনে ক্ষেত্ৰত টু ষ্টেপ ভেৰিফিকেশ্যনে বিশেষ ভূমিকা পালন কৰে। যেতিয়া আপোনাৰ একাউণ্টৰ টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰি থয় তেতিয়াহ'লে আপোনাৰ বাহিৰে কোনো এজন ব্যক্তিয়ে আপোনাৰ পাৰ্মিশ্যন নোলোৱাকৈ আপোনাৰ একাউণ্ট এক্সেছ কৰিব নোৱাৰে। বন্ধুসকল ইয়াতে আপোনালোকে ভাবিছে হয়তো টু ষ্টেপ ভেৰিফিকেশ্যনে কেনেকুৱা কাম কৰে। টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটোত আপোনাৰ মোবাইল নাম্বাৰটো সংযুক্ত কৰা হয়। যেতিয়া আপোনাৰ একাউণ্টৰ টু ষ্টেপ ভেৰিফিকেশ্যন অন কৰিব তাত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰিব লাগিব। যেতিয়া আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰিব তাৰপিছত আপোনাৰ একাউণ্টটো অন্য ডিভাইচ বা অন্য ছিষ্টেম বা বাহিৰত আপুনি যদি লগ ইন কৰে তেতিয়াহ'লে আপোনাক এটা টু ষ্টেপ ভেৰিফিকেশ্যনৰ এটা OTP বিচৰা হ'ব। যেতিয়ালৈকে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনৰ OTPটো এণ্টাৰ নকৰে তেতিয়ালৈকে আপুনি আপোনাৰ একাউণ্টটো এক্সেছ কৰিব নোৱাৰে। যেতিয়া আপোনাৰ মোবাইলত অহা টু ষ্টেপ ভেৰিফিকেশ্যনৰ OTPটো আপুনি এণ্টাৰ কৰিব তাৰপিছতহে আপুনি আপোনাৰ একাউণ্টটো এক্সেছ কৰিব পাৰিব। যদি আপোনাৰ পাৰ্মিশ্যন নোলোৱাকৈ অন্য ব্যক্তি এজনে যদি আপোনাৰ একাউণ্টটো এক্সেছ কৰিব বিচাৰে তেতিয়া আপোনাৰ মোবাইলত এটা টু ষ্টেপ ভেৰিফিকেশ্যনৰ OTP পাছৱৰ্ড যাব। তেতিয়া সেই পাছৱৰ্ডটো আপুনি যেতিয়া সেইজন ব্যক্তিক শ্বেয়াৰ নকৰে তেতিয়ালৈকে সেই ব্যক্তিজনে আপোনাৰ একাউণ্ট এক্সেছ কৰিব নোৱাৰে। বন্ধুসকল এনেকৈ আপোনাৰ একাউণ্টবোৰ আপুনি সিকিউৰিটি দি ৰাখিব পাৰিব। যিসকল নিউ ইউটিউবাৰ আছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষ প্ৰয়োজনীয়, কিয়নো বন্ধুসকল এটা ইউটিউব চেনেল অপেন কৰিবলৈ হ'লে সবতকৈ প্ৰথমতে আমাক এটা জিমেইল IDৰ প্ৰয়োজন হয়। এটা জিমেইল IDৰ জৰিয়তে আমি ইউটিউব চেনেল অপেন কৰিব পাৰোঁ। জিমেইল ID নোহোৱাকৈ আমি কোনো ধৰণৰ ইউটিউব চেনেল অপেন কৰিব নোৱাৰোঁ। বন্ধুসকল আমাৰ ইউটিউব চেনেলবোৰ জিমেইল IDৰ ওপৰত নিৰ্ভৰ কৰি থাকে। টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটোৱে আপোনাৰ একাউণ্টটো সিকিউৰ কৰি ৰখাত যথেষ্ট ভূমিকা পালন কৰে। বন্ধুসকল যিসকল নতুনকৈ ইউটিউব চেনেল অপেন কৰিছে আৰু যিসকলে নতুনকৈ জিমেইল ID ক্ৰিয়েট কৰিছে সেইসকলৰ কাৰণে টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো নিশ্চয় প্ৰয়োজনীয়। আপুনি কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব আজিৰ এই ভিডিঅ'ত মই সম্পূৰ্ণ তথ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ জিমেইল একাউণ্টত যদি আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনৰ যি অপশ্যন সেইটো অন কৰিব বিচাৰে তেতিয়াহ'লে সবতকৈ প্ৰথমতে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ এপ্লিকেশ্যনটো অপেন কৰিব লাগিব। তাত আপুনি চাৰ্চ কৰিব লাগিব gmail.com। যেনেকৈ আপুনি gmail.com টাইপ কৰি চাৰ্চ কৰিব তাৰপিছত এনেকুৱা এটা পেজ অপেন হৈ আহি যাব। তাৰপিছত আপুনি লেফ্ট ছাইডে যি এই অপশ্যনটো দেখিছে তাত আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অপেন হৈ যাব। আপুনি তলফালে যাব, তলফালে আপুনি দেখিব ডেস্কটপৰ অপশ্যন এটা আছে। আপুনি চিম্পলি তাত ক্লিক কৰি দিব।
যেনেকৈ আপুনি ডেস্কটপৰ অপশ্যনটোত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা পেজ এটা ওপেন হৈ আহি যাব। আপোনাৰ জিমেইলৰ যি মেইন পেজ সেই মেইন পেজটো ওপেন হৈ আহি যাব। আপুনি ইয়াত চাব লাগিব গুগল একাউণ্ট। আপুনি সবতকৈ ওপৰত দেখিছে ইয়াত লিখা আছে গুগল একাউণ্ট। সিম্পলি আপুনি তাত ক্লিক কৰি দিব। গুগল একাউণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হৈ আহি যাব। আপুনি সবতকৈ প্ৰথমতে আপোনাৰ যি মোবাইলৰ স্ক্ৰীন সেইটো ডেস্কটপ সাইডত আনি ল'ব লাগিব। আপুনি যেতিয়া মোবাইলৰ স্ক্ৰীনটো ডেস্কটপ সাইডত নিব তাৰপিছত আপোনাৰ কামবোৰ কৰিবলৈ সহজ হ'ব। যেতিয়া মোবাইলৰ স্ক্ৰীনটো ডেস্কটপ সাইডত নিব তাৰপিছত ইয়াত আপুনি সিকিউৰিটিৰ এই অপশ্যনটো দেখিব। আপুনি সিম্পলি ইয়াত ক্লিক কৰি দিব। যেতিয়া আপুনি সিকিউৰিটি অপশ্যনটোত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা পেজ এটা ওপেন হৈ আহি যাব। আপুনি ইয়াত বিচাৰিব লাগিব 2 ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো। আপোনালোকে দেখিছে ইয়াত 2 ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো আছে। এই অপশ্যনটো অফ হৈ আছে। সো এই অপশ্যনটো আমি অন কৰিব লাগিব। অন কৰিবলৈ হ'লে আপুনি সিম্পলি ইয়াত ক্লিক কৰি দিব। যেনেকৈ আপুনি ক্লিক কৰি দিব তাৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হৈ আহি যাব। তাৰপিছত ইয়াত দিয়া আছে গেট ষ্টাৰ্ট। আপুনি সিম্পলি গেট ষ্টাৰ্টত ক্লিক কৰি দিব। যেনেকৈ আপুনি গেট ষ্টাৰ্টত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ যি জিমেইলৰ পাছৱৰ্ড সেইটো আপুনি এণ্টাৰ কৰি নেক্সট কৰি দিব। মই মোৰ জিমেইলৰ পাছৱৰ্ডটো এণ্টাৰ কৰি নেক্সট কৰি দিছোঁ। আপোনালোকে দেখিছে মই মোৰ জিমেইলৰ যি পাছৱৰ্ড সেইটো এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰি দিয়াৰ পিছত মই সিম্পলি নেক্সটত ক্লিক কৰি দিম। যেনেকৈ আপুনি নেক্সটত ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা পেজ ওপেন হৈ আহি যাব। ইয়াত আপোনাক আপোনাৰ মোবাইল নামটো আৰু মোবাইলৰ ফটোকপি ইয়াত শ্ব' হৈ গৈছে। এই পেজটো আপুনি বিশেষকৈ মন কৰিব কিয়নো আপুনি ডাইৰেক্ট যদি কণ্টিনিউ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ অসুবিধা হ'ব পাৰে। ইয়াত আপোনাক চি মোৰৰ অপশ্যন এটা দিয়া আছে। আপুনি সিম্পলি তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তলত দিয়া আছে টেক্সট মেছেজ অৰ ভইচ কল। আপুনি সিম্পলি তাত সিলেক্ট কৰিব। এইটো সিলেক্ট কৰাৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হৈ আহি যাব। ইয়াত আপোনাক মোবাইল নাম্বাৰ বিচৰা হৈছে। আপুনি সেইটো মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিব যিটো মোবাইল নাম্বাৰ আপুনি সদায় ব্যৱহাৰ কৰি আছে। সো মই ব্যৱহাৰ কৰি থকা মোৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিছোঁ। আৰু আপুনি সদায় ব্যৱহাৰ কৰি থকা মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ইয়াত দুটা অপশ্যন দিয়া হৈছে। এটা হৈছে টেক্সট মেছেজ, এটা হৈছে ফোন কল। আপুনি টেক্সট মেছেজটো সিলেক্ট কৰি ল'ব। সকলোবোৰ কৰাৰ পিছত ইয়াত আপোনাক নেক্সটৰ এটা অপশ্যন আছে। আপুনি সিম্পলি নেক্সটত ক্লিক কৰি দিব। যেনেকৈ আপুনি নেক্সটত ক্লিক কৰিব তাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব। দেখিছে মোৰ মোবাইল নাম্বাৰত এটা OTP আহি গৈছে। এই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। 253607 253607। আপোনালোকে দেখিছে মোৰ মোবাইল নাম্বাৰত অহা OTPটো মই এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰাৰ পিছত আপুনি সিম্পলি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত দেখাই দিছে যে আপোনাৰ যি 2 ষ্টেপ ভেৰিফিকেশ্যন সেইটো ছাকচেছফুল হৈ গৈছে। 2 ষ্টেপ ভেৰিফিকেশ্যনৰ যি অপশ্যন সেইটো সেই অপশ্যনটো অন হৈ গৈছে। এতিয়াৰ পৰা আপুনি যদি অন্য নেটৱৰ্ক বা অন্য ডিভাইচত বা অন্য ছিষ্টেমত যদি আপুনি আপোনাৰ জিমেইল একাউণ্টটো আপুনি লগ ইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ মোবাইলত এটা OTP যাব। আৰু সেই OTPটো আপুনি যেতিয়ালৈকে তাত এণ্টাৰ নকৰে তেতিয়ালৈকে আপুনি আপোনাৰ একাউণ্টটো অন্য ডিভাইচত বা অন্য ছিষ্টেমত আপুনি লগ ইন কৰিব নোৱাৰে। যদিও কোনোবা ব্যক্তি এজনে যদি আপোনাৰ জিমেইল ID বা আপোনাৰ পাছৱৰ্ড গম পায় তেতিয়াহ'লে সেই ব্যক্তিজনে যেতিয়া তেওঁৰ মোবাইল বা কম্পিউটাৰত আপোনাৰ একাউণ্টটো লগ ইন কৰিব তেতিয়া তাত তেওঁক 2 ষ্টেপ ভেৰিফিকেশ্যনৰ এটা OTP বিচৰা হ'ব। সেই OTPটো আপোনাৰ মোবাইল নাম্বাৰতহে আহিব। আপুনি যেতিয়ালৈকে সেই 2 ষ্টেপ ভেৰিফিকেশ্যনৰ যি OTP সেইটো যদি আপুনি কৈ নিদিয়ে তেতিয়ালৈকে সেই ব্যক্তিজনে আপোনাৰ একাউণ্টটো এক্সেছ কৰিব নোৱাৰে। সো বন্ধুসকল এইটো এটা বহুত ভাল অপশ্যন হৈছে। এই অপশ্যনটোৰ যোগেদি কোনো এজন ব্যক্তিয়ে আপোনাৰ একাউণ্টটো লগ ইন কৰিব নোৱাৰে। আপোনাৰ পাৰমিশ্যন নোহোৱাকৈ কোনো এজন ব্যক্তিয়ে আপোনাৰ একাউণ্ট এক্সেছ কৰিব নোৱাৰে। সো বন্ধুসকল আপোনাৰ জিমেইল ID হওক, আপোনাৰ ইউটিউব হওক, আপোনাৰ হোৱাটছআপ হওক, যিকোনো আপোনাৰ একাউণ্ট থাকিলে আপুনি 2 ষ্টেপ ভেৰিফিকেশ্যনটো অন কৰি থ'ব। আপুনি যদি 2 ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰি থয় তেতিয়াহ'লে আপোনাৰ একাউণ্ট বেছি ছিকিউৰ হৈ থাকিব। বন্ধুসকল 2 ষ্টেপ ভেৰিফিকেশ্যনৰ যি অপশ্যন আছিলে সেইটো আমি অন কৰিছিলোঁ। এতিয়া আমি চেক কৰি চাম সেইটো সঁচাই অন হৈছে নে নাই। তাৰ কাৰণে আমি ফাৰ্ষ্টত যেনেকৈ কৰি গৈছিলোঁ তেনেকৈ কৰি যাম। সবতকৈ প্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰ এপ্লিকেশ্যনটো অ'পেন কৰিম।
ওপেন কৰাৰ পিছত ইয়াত আমি সাৰ্চ কৰিম gmail.com সাৰ্চ কৰাৰ লগে লগে এনেকুৱা পেজ ওপেন হৈ আহি যাব। ইয়াৰ পিছত আমি লেফ্ট সাইডৰ অপশনটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ এটা ওপেন হৈ আহি যাব। তাৰপিছত আপুনি আকৌ তলফালে যাব, তলফালে গৈ তলত যি ডেস্কটপৰ অপশন আছে তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ এটা ওপেন হৈ আহি যাব। ইয়াত আমি ক্লিক কৰিব লাগিব গুগল একাউণ্টত আমি ক্লিক কৰিম। যেনেকৈ আমি গুগল একাউণ্টত ক্লিক কৰি দিম, তাৰপিছত এনেকুৱা পেজ ওপেন হৈ আহি যাব। এই মোবাইল স্ক্ৰীনটো আমি ডেস্কটপ সাইডত নিব লাগে। তাৰ কাৰণে আমি ইয়াত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আমি ডেস্কটপৰ যি অপশন তাত আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আমি ইয়াত যি সিকিউৰিটি অপশন আছে তাত আমি ক্লিক কৰি দিম। সিকিউৰিটি অপশনটো ক্লিক কৰাৰ লগে লগে টু ষ্টেপ ভেৰিফিকেশ্যনৰ মেইন পেজটো ওপেন হৈ আহি যাব। ইয়াত দিয়া আছে টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশনটো, আমি ইয়াত সিম্পলি ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ ওপেন হৈ আহি যাব। আমি গেট ষ্টাৰ্টত ক্লিক কৰি দিম। যেনেকৈ আপুনি গেট ষ্টাৰ্টত ক্লিক কৰিব তাৰ লগে লগে এনেকুৱা পেজ ওপেন হৈ আহি যাব। ইয়াত আপোনাৰ জিমেইল আইডিটো শ্ব' হৈ আছে। ইয়াত আপোনাৰ জিমেইল আইডিৰ যি পাছৱৰ্ড সেইটো আপুনি আকৌ এবাৰ এণ্টাৰ কৰি নেক্সট কৰি দিব। আপোনালোকে দেখিছে মই মোৰ জিমেইল আইডিৰ যি পাছৱৰ্ড সেইটো এণ্টাৰ কৰি দিছোঁ। এতিয়া মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হৈ যাব। আপোনালোকে ইয়াত দেখিছে টু ষ্টেপ ভেৰিফিকেশ্যনৰ যি অপশ্যন সেইটো টাৰ্ণ অন হৈ আছে। ইয়াত মোৰ মোবাইলৰ নামটো শ্ব' হৈ আছে। তাৰপিছত ইয়াত মোৰ মোবাইল নাম্বাৰটো এড হৈ আছে। আপোনালোকে দেখিব পাৰিছে ইয়াত মোৰ মোবাইল নাম্বাৰটো শ্ব' হৈ আছে। যদি কোনোবা ব্যক্তি এজনে মোৰ ইমেইল আইডি আৰু পাছৱৰ্ডটো পায় আৰু মোৰ ইমেইল আইডিটো যেতিয়া এক্সেছ কৰিব বিচাৰিব, তেতিয়া তেওঁ টু ষ্টেপ ভেৰিফিকেশ্যনৰ এটা OTP বিচাৰিব। সেই ব্যক্তিজনে যেতিয়ালৈকে মোৰ মোবাইলত অহা টু ষ্টেপ ভেৰিফিকেশ্যনৰ OTPটো এণ্টাৰ নকৰে, তেতিয়ালৈকে মোৰ একাউণ্টটো তেওঁ এক্সেছ কৰিব নোৱাৰে। চ' বন্ধুসকল, এইটো এটা বহুত ভাল অপশ্যন হয়। ইয়াৰ জৰিয়তে আপোনাৰ একাউণ্ট কোনো এজন ব্যক্তিয়ে আপোনাৰ পাৰ্মিশ্যন নোলোৱাকৈ এক্সেছ কৰিব নোৱাৰে, যেতিয়ালৈকে আপুনি সেই OTPটো সেই ব্যক্তিজনক নিদিয়ে। চ' বন্ধুসকল, আপোনালোকৰ একাউণ্টটো যদি আপুনি সিকিউৰ কৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে টু ষ্টেপ ভেৰিফিকেশ্যনৰ যি অপশ্যন আছে সেইটো আপুনি সদায় অন কৰি থ'ব। চ' বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম।